5 ফেব্ৰুৱাৰী আমাৰ দুজনীৰ জন্মদিন। এয়া ক'লা পিন্ধাজনী মই আৰু সেইজনী হৈছে মোৰ যজা বাইদেউ। তাই 6 বছৰ বয়সতেই ঢুকালে। আৰু এইজনী হৈছে মোৰ মাই। দুয়োজনী এই পৃথিৱীত নাই। জন্মদিন বুলি বেয়া লাগিলেও নিজৰ অকণমান মনো যায় নিজৰ জন্মদিনটো পাতিবলৈ। সেয়েহে মই পায়স বনালোঁ অলপমান আৰু তুলসীৰ তলতে ঠগি এখন দিলোঁ, যাতে তাইও য'তে আছে তাতে ভালে থাকক, ময়ো ইয়াতেই ভালে থাকোঁ। আৰু এই পোৱালি দুটাক লৈ আমি আমাৰ ওচৰতে থকা বৰ্ণালী কেক হাউচত গ'লোঁ কেক আনিবৰ কাৰণে। বৌয়ে বহুত ধুনীয়া কেক বনায় আৰু মোকো বৌয়ে একদম কম দামত কেক এটা বনাই দিছে। আৰু আপোনালোকে লাগিলে বৌৰ পৰা কেক ল'ব পাৰে, বহুত ধুনীয়াকৈ বনাই দিব। তাৰপিছত পোৱালীকেইটাৰ লগত লগ লাগি কেকটো কাটিলোঁ। এইখিনিয়ে আৰু সাধাৰণভাৱে কৰিছোঁ, সাধাৰণ জন্মদিন। এয়া মোৰ অৱস্থা কি কৰি দিলে ইহঁতে চাওকচোন। তাৰপিছত মই প্ৰসাদ দিলোঁ চবকে আৰু এয়া চাহ দিলোঁ। অকলে মই কৰা নাই বাৰু, বগী আছে। এইজনী হৈছে আমাৰ বৰ্ণালী কেক হাউচৰ মেইন মানুহজনী, এই বৰ্ণালী। তাই